নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ পাঠ নং 4 অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান এই পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনিৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ নং 4 আৰু পাঠৰ নাম হৈছে অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, পৰ্যটন কাক বোলে? পৰ্যটনৰ পৰা কি কি সুবিধা পাব পাৰি? উত্তৰত তোমালোকে লিখিবা, এখন ঠাইৰ পৰা আন এখন ঠাই চাবলৈ অহাকে পৰ্যটন বোলে। পৰ্যটনৰ পৰা তলত উল্লেখ কৰা সুবিধাবোৰ পাব পাৰি। ক নম্বৰ, পৰ্যটনে ভূগোল আৰু ইতিহাসৰ জ্ঞান বৃদ্ধি কৰে। খ, মনত বিমল আনন্দ প্ৰদান কৰে। গ, নিবনুৱা সমস্যা সমাধানত সহায় কৰে। খ, চৰকাৰৰ ৰাজহ বৃদ্ধি কৰে। বিভিন্ন ঠাইৰ যাতায়াত ব্যৱস্থা সম্পৰ্কে জ্ঞান বাঢ়ে। তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, অসমৰ 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু এইবোৰ কোন কোন জিলাত অৱস্থিত লিখা। তো উত্তৰত তোমালোকে লিখিবা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলাত আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন, অসমৰ 2খন সংৰক্ষিত বনাঞ্চলৰ নাম আৰু এইবোৰ কোন কোন জিলাত অৱস্থিত লিখা। উত্তৰত তোমালোকে লিখিবা, নামবৰ সংৰক্ষিত বনাঞ্চল যিখন নেকি গোলাঘাট জিলাত আৰু পাব সংৰক্ষিত বনাঞ্চল লখিমপুৰ জিলাত অৱস্থিত। প্ৰশ্ন নম্বৰ 4, 2খন পক্ষী উদ্যানৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা, গুৱাহাটীৰ দীপৰ বিল পক্ষী উদ্যান আৰু লখিমপুৰ জিলাৰ বৰদৈবাম বিলমুখ পক্ষী উদ্যান। এতিয়া চোৱা এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি। প্ৰথম প্ৰশ্ন, পৰ্যটক কাক বোলে? এখন ঠাইৰ পৰা আন এখন ঠাই চাবলৈ অহা লোকক পৰ্যটক বোলে। প্ৰশ্ন নম্বৰ 2, পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীৰ বৰ্তমান মুঠ মাটিকালি কিমান? উত্তৰত লিখিবা 1250 কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 3, মাজুলীত থকা 4খন সত্ৰৰ নাম লিখা। উত্তৰত লিখিবা, মাজুলীত থকা 4খন সত্ৰৰ নাম আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰ, দক্ষিণপাট সত্ৰ আৰু কমলাবাৰী সত্ৰ। প্ৰশ্ন নম্বৰ 4, পৰ্যটনৰ বাবে অসমত থকা বস্তুসমূহ কি ধৰণে ভগাব পাৰি লিখা। উত্তৰত লিখিবা, পৰ্যটনৰ বাবে অসমত থকা বস্তুসমূহক তলত দিয়া ধৰণে ভগাব পাৰি। 1, প্ৰাচীন কীৰ্তিচিহ্ন। 2, পুৰণি দেৱালয়, মঠ মন্দিৰ মছজিদ আদি। 3, ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য সংৰক্ষিত বনাঞ্চল আৰু পক্ষী উদ্যান। 4, সাংস্কৃতিক ক্ষেত্ৰ বৃহৎ নদীদ্বীপ। 5, আধুনিক কালত নিৰ্মিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ। 5 নম্বৰ প্ৰশ্ন, অসমৰ 5টা উল্লেখযোগ্য প্ৰাচীন কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰত লিখিবা, শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰী আৰু ৰংঘৰ, কামৰূপ জিলাৰ মদন কামদেৱ মন্দিৰ, গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰ আৰু শোণিতপুৰ জিলাৰ অগ্নিগড়। প্ৰশ্ন নম্বৰ 6, ক'ত অৱস্থিত লিখা। ক নম্বৰ প্ৰশ্ন, উত্তৰ-পূব সীমান্ত ৰেলপথৰ প্ৰধান কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰ হৈছে মালিগাঁৱত। প্ৰশ্ন নম্বৰ খ, উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানা ক'ত? উত্তৰ বঙাইগাঁৱত। প্ৰশ্ন নম্বৰ গ, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ যোৰহাটত। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উত্তৰ-পূব প্ৰধান কাৰ্যালয় ক'ত? উত্তৰ নাজিৰাত। প্ৰশ্ন নম্বৰ ঙ, ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত? ডিগবৈত, আৰু এইটো 1901 চনত স্থাপিত হৈছিল। তো অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চাই থাকিবা লাৰ্ণিং পইণ্ট আছাম।